নমস্কাৰ স্বাগতম জনাইছো পুৰবি ইউনিক কালেকশনলৈ আশা ৰাখিছো আপোনালোকে ভালে আছে বহু দিনৰ বিৰতিৰ অন্তত মই এটা ভিডিঅ' লৈ আহিছো আশা ৰাখিছো আপোনালোকে ভিডিঅ'টো আদৰি ল'ব মৰম দিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বৰ্গৰ মাজত বিৰাট ধুনীয়া ধুনীয়া কালেকশন লৈ আহিছো একেবাৰে নতুন ডিজাইনৰ আৰু ডিজাইন কিটা আপোনালোকে চাব পাৰে কত নাপাব আৰু বিয়াৰ কালেকশন হ'ব যেহেতু বিয়া আহি আছে গতিকে আপোনালোকে চাব পাৰিব নিজৰ বিয়া থাকিলে ল'ব পাৰিব নতুবা আন কাৰোবাক উপহাৰ দিব পাৰিব আৰু ভাল লাগিলে নিজেও ল'ব পাৰিব সো দেখাও বলক কেনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া আছে এটা ঢোল বিৰি সেট আৰু এটো এনেকুৱা ডিজাইন আপোনালোকে হয়তো আগতে দেখিছে কিন্তু ফলা ঢোলত দেখিব পাৰে মোৰ ওচৰটো আছিল মই দেখাইছো আপোনালোকক এটো কিন্তু গুটা ঢোলত হ'ব দেই এনেকুৱা টাইপৰ সব গুটা ঢোলত হ'ব আৰু হেভি হয় ঢোলটো যথেষ্ট হেভি হয় বোথ সাইড হয় আপোনালোকে উল্টিলেও কোনো প্ৰবলেম নাই একেবাৰে হেভি হ'ব এটা ঢোলৰ সেট হ'ব আৰু কপাৰৰ ওপৰত গোল্ড পলিশ হ'ব আপোনালোকে 6 মান্থ ৰিপলিশ ওয়াৰেন্টি পাব ইয়াৰ লগত বিৰাট ধুনীয়া আৰু হেভি হয় বেষ্ট কোৱালিটি কপাৰৰ ওপৰত গোল্ড পলিশ যদি আপোনালোকৰ পছন্দ হয় বাজেট ৰাখে আপোনালোকে ল'ব পাৰিব এটো চাওক এনেকুৱা ষ্টাইল হ'ব আৰু আপোনালোকে সাইজটো এডজাস্ট কৰিব পাৰিব ছুটি দীঘল ইয়াৰ ইয়েৰিংছও থাকিব ইয়েৰিংছটো গুটা গুটা ঢোলতে হ'ব দুটা গুটা ঢোলত এনেকুৱা টাইপৰ হ'ব বিৰাট ধুনীয়া আৰু বেষ্ট কোৱালিটি হয় আপোনালোকৰ যদি পছন্দ আহিছে ল'ব পাৰিব যেহেতু কোৱালিটিটো বহুত বেছি ভাল আৰু সেই কাৰণে হেভি হয় গতিকে ইয়াৰ প্ৰাইসটো অকমান বেছি ভাল 1680 হয় 1680 টকা উইথ ওয়াৰেন্টি আৰু ষ্টৰেজৰ ধুনীয়া বক্স পাব যদি পছন্দ হৈছে আপোনালোকে স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ স্ক্ৰিনত যেটো ফোন নম্বৰ দেখিছে তাতে আপোনালোকে WhatsAppত বুকিং কৰিব পাৰিব কেশ অন ডেলিভাৰী নহব আপোনালোকে অনলাইন পে কৰি ল'ব লাগিব सेम डिजाइन আপোনালোকক মই ব্ল্যাকটো দেখাও কাৰণ ব্ল্যাকত বহুতে বিচাৰে সো এটো হ'ব ব্ল্যাকত সব এটো পিনি নেদেখাও এটো হ'ব ইয়াৰিংছ 1680 সো নেক্সট দেখাও এটা বিৰাট ধুনীয়া ব্ৰাইডাল কালেকশন থুৰিয়া ফুলৰ এটা সেট আপোনালোকে সিলভাৰ এনেকুৱা বিয়াবোৰ পিন্ধা দেখিছে হেভি হয় আৰু এটো আপোনালোক কপাৰত বিডছত বনোৱা হৈছে সাংঘাতিক ধুনীয়া আৰু হেভি হয় আপোনালোকে কপাৰত এটা কম বাজেটত নিজৰ বিয়াত পিন্ধিবলৈ ল'ব পাৰিব এটা সব ডিজাইনটো দেখিছে এনেকুৱা হ'ব আৰু আপোনালোকে এডজাস্টটো কৰি দীঘল ছুটি কৰিব পাৰিব নিজৰ জোখমতে আপোনালোকে ল'ব পাৰিব ভিডিঅ'ত আপোনালোকে যেনেকুৱা দেখিছে অৰিজিনেলি তাতকৈ বহুত বেছি ধুনীয়া একদম এটা ওয়াও কালেকশন হয় ইয়াৰিংছও থাকিব এনেকুৱা টাইপৰ ইয়াৰিংছটো মেৰুনত আৰু প্ৰাইসটো বহুত বেছি ৰিজনেবলতে পাব আপোনালোকে অনলি 1650 1650 টকা আৰু এটা কথা কওঁ অকল এজনে পাব যেহেতু এবোৰ ডিজাইন জাস্ট বনোৱা হৈছে সিলভাৰৰ ৰেপ্লিকা গতিকে এবোৰ স্যাম্পল হয় গতিকে মাত্ৰ যিজনে প্ৰথমে বুক কৰিব লগালগ পে কৰিব তেহে পাব অনলি ওয়ান পিস পাব সো এটো হ'ব 1680 যদি পছন্দ আপোনালোকে নেভাবিব দেৰি নকৰিব লগালগ বুকিং কৰক একদম ধুনীয়া বস্তু পাব আৰু এটা ডিজাইন দেখাও আপোনালোকে যদি ধুনীয়া লিখে অন্তত কমেন্টত ওয়াও বুলি এটা দিব যাতে মই গম পাওঁ আপোনালোকে ডিজাইনবোৰ ভাল পাইছে এনেকুৱা কোনো কথা নাই যে আপোনালোকে ভিডিঅ'টো চালে ল'বই লাগিব নললো অন্তত আপোনালোকে কমেন্ট এটা দিব যাতে মইও গম পাওঁ আপোনালোকে ডিজাইনবোৰ ভাল পাইছে আৰু মই এনেকুৱা ডিজাইন আনি থাকো মাজতে কোনোবা এগৰাকী কমেন্ট দিছিলে যোৱাটো ভিডিঅ'ত এনেকুৱা ধুনীয়া ধুনীয়া কালাৰ কম্বিনেশ্যন আনিব তেখেতলৈ বহুত বহুত ধন্যবাদ সো ভাল লাগে কমেন্টবোৰ পালে এটো সং নেক্সট কালাৰ কম্বিনেশ্যন পিংক গ্ৰীন থাকিব আৰু এয়া চাওক কিমান ধুনীয়া থুৰিয়া ফুল দুপা আছে দেখিছেনে বিৰাট ধুনীয়া এটা গহনা হয় আৰু 1650 প্ৰাইসটো বহুত ৰিজনেবল হয় সিলভাৰত তলত পাৰ্ল থাকিব সিলভাৰ ৰেপ্লিকা হয় বিৰাট ধুনীয়া বিয়াত আপোনালোকে পিন্ধিব পাৰিব দেখিলে পিন্ধু লগা এটা গহনা এটো চাওক মই পিন্ধি নেদেখাও আৰু এনেকুৱা টাইপৰ হ'ব দেই ডিজাইনটো 1650 অনলি এটা দেখাইছো এবাৰ নেক্সট এটা ধুনীয়া ব্ৰাইডাল জুনবিৰি চাওক জুনবিৰিটো কিমান ডাঙৰ মই গোটে হাতৰ পটাখন লৈছে গ্ৰীন আৰু পিংকত চলিছে বৰ্তমান যেহেতু এটো ট্ৰেন্ডিং কালাৰ ইয়াতে গ্ৰীন বিটছত গাঠা হ'ব এনেকুৱাকৈ তিনটা লাইনত আৰু থাকিব আপোনালোকৰ লাইট ৰেডত তিনডালকৈ গাঠা আছে দেই তিনডালকৈ এনেকুৱা হ'ব বিৰাট ধুনীয়া হয় দেখিছে সাংঘাতিক ধুনীয়া এটা জুনবিৰি ইয়েৰিংছটো জাষ্ট ওয়াও আৰু এটো এনেকুৱা টাইপৰ দেখিছে প্ৰাইস সেম 1650 অনলি 1650 টকা আৰু বিৰাট ধুনীয়া এটা কালেকশন আপোনালোকৰ পছন্দ হলে স্ক্ৰিনশ্বট লৈ এতিয়া বুকিং কৰক এবাৰ দেখাও বিৰাট ধুনীয়া এটা ঢোলৰ সেট ফলা ঢোলৰ সেট হ'ব পিংক আৰু হোৱাইট নে এইখিনি সম্পূৰ্ণ ষ্টনৰ গ্ৰিপিং ইমান ভাল আপোনালোকে নেভাবিব যে এৰি যাব পাৰে বিৰাট ভাল কোৱালিটিৰ হয় আৰু আপোনাৰ গাঠনিটো হোৱাইটত হয় হোৱাইট যেহেতু চলিছে আৰু এনেকুৱা কোনো কথা নাই যে মই আপোনালোকক হোৱাইটত দেখালে আপোনালোকে হোৱাইটৰে ল'ব লাগিব যদি আপোনালোকে গাঠনিটো চেঞ্জ কৰিব বিচাৰে যিবোৰ ষ্টক বেছি থাকে সেইবোৰ আমি চেঞ্জ কৰি দিওঁ আপোনালোকক বোলে ইয়াতে পিংক লাগে ৰেড লাগে তেনেকুৱা আমি আপোনালোকক কৰি দিম সো এটো ডিজাইনটো কিন্তু এনেকুৱা মাজতে আকৌ পাৰ্পলও আছে দেই পাৰ্পল
থাকিব পাৰ্পল ক্ৰিষ্টেলত আৰু গোল্ডেনত থাকিব এনেকুৱা হ'ব এটা ঢোলৰ সেট ফলা ঢোলৰ এইটো হ'ব তাৰে ইয়াৰিংছ আৰু বিৰাট ধুনীয়া হয় ওচৰৰ পৰা দেখিলে আপোনাৰ গম পাব সাংঘাতিক ধুনীয়া 1550 টকা 1550 নেক্সট এটা পুনৰ ঢোল দেখাইছোঁ আৰু এইটো সাংঘাতিক ধুনীয়া ঢোল বোথ চাইড থাকিব ঢোলটো দেই মানে আপোনালোকে কেতিয়াবা লকেটবোৰ এনেকৈ উল্টি গ'লে দিগদাৰ হয় ন বেয়া দেখি ফটোটো কিন্তু এইটো হ'ব বোথ চাইড আৰু বোথ চাইড একদম বিৰাট ধুনীয়া মানে ষ্ট'ন ৱৰ্ক লগোৱা আছে ষ্ট'ন আছে বিৰাট হেভি হয় এইফালে লাইট পিংকত আপোনালোকৰ ষ্ট'ন আছে আৰু এইফালে ডাৰ্ক পিংক আৰু লাইট পিংক মিক্স সাংঘাতিক ধুনীয়া হয় আৰু ওপৰত টাৰ্চেলডাল গাঠা আছে লাইট পিংক আৰু হোৱাইট আৰু লাইট পিংকত চ' আপোনালোকে এনেকুৱা গম নাপাব কিন্তু অৰিজিনেলি বহুত ইয়েৰিংছযোৰ বোথ চাইডতে থাকিব এনেকুৱা টাইপৰ আৰু যিহেতু যথেষ্ট হেভি হয় এইটো চ' ইয়াৰ প্ৰাইচটো হৈছে 1950 টকা চ' যদি আপোনালোকৰ ঢোল পচন্দ হয় ভাল লাগে চ' আপোনালোকে ল'ব পাৰিব এটা একেবাৰে আনকমন ডিজাইনৰ নতুন ধুনীয়া ঢোল এটা আৰু বিৰাট ধুনীয়া ডিজাইন দেখাম সাংঘাতিক ধুনীয়া ডিজাইন এইটো চব মিডিয়াম চাইজৰ হ'ব এটা ধুনীয়া ফ্লাৱাৰ ডিজাইন হয় আৰু এই সকলোবোৰ হ'ব ষ্ট'ন তলফালে এনেকুৱা থাকিব বলছ আৰু এনেকৈ থাকিব চব ডিজাইনটো ইয়াতে ৰেড আৰু গ্ৰীণ বহুত ধুনীয়া হয় আৰু প্ৰাইচটো ইয়াৰ বহুত বেছি ৰিজনেবল হয় বহুত বেছিও নহয় এটা ধুনীয়া সেট আনকমন সেট আৰু দীঘলো আপোনালোকে ছুটি কৰিব পাৰিব এইটো চব অনলি 1350 1350 এইটো কাণফুলি উইথ ইয়েৰিংছ আপোনালোকে পাব অনলি 1350 চাওকচোন নহয় বাৰু ধুনীয়া সাংঘাতিক ধুনীয়া অনলি 1350 যদি পচন্দ আছে স্ক্ৰীনশ্বট লৈ বুকিং কৰক এবাৰ দেখাওঁ এটা ব্ৰাইডেল দুগদুগী এইটো হ'ব চাওক এটা ব্ৰাইডেল দুগদুগী ইয়েৰিংছ থাকিব এনেকুৱা টাইপৰ আৰু গিচিমণিত গাঠা থাকিব এনেকুৱা টাইপৰ চ' কপাৰৰ ওপৰত গ'ল্ড পলিচ ইয়াৰ প্ৰাইচ হৈছে 1680 1680 টকা যদি আপোনালোকে এনেকুৱা বিয়াত দুগদুগী পিন্ধিব বিচাৰে ল'ব বিচাৰে তেতিয়া এইটো চব যথেষ্ট দীঘলো কৰিব পাৰিব ইমান দীঘল মই কৰি দেখাইছোঁ আপোনালোকক আৰু আপোনালোকে ছুটিও কৰি ল'ব পাৰিব বিয়াত বাৰু এনেকুৱাবোৰ দীঘলকৈ পিন্ধে আৰু দীঘলো কৰিব পাৰিব আপোনালোকে চ' এইটো হ'ব যদি পচন্দ হৈছে স্ক্ৰীনশ্বট লওক 1680 অনলি বৰ বেছি ভিডিঅ'টো দীঘল নকৰোঁ আপোনালোকে দীঘল ভিডিঅ' চাই বেয়া পায় আৰু যিহেতু মোৰ বেবী আছে সময় নাপাওঁ চ' 10 নম্বৰ ছেটটো দেখাওঁ আজি শেষৰ ছেটটো আৰু এটা চিম্পল ছেট দেখাম ইয়েৰিংছটো থাকিব এনেকুৱা বাটাৰফ্লাই ডিজাইনত ৰেড আৰু ব্লেক কালাৰ আৰু একেবাৰে চিম্পল চাওক ৰেড ঘিচিমণি ব্লেক ঘিচিমণিত গাঠা থাকিব এনেকুৱাকৈ সৰুকৈ লকেটটো থাকিব বাটাৰফ্লাই টাইপৰ আৰু প্ৰাইচটো হৈছে 900 কপাৰৰ ওপৰত গ'ল্ড পলিচ হ'ব এইটো দেই ইমানকেইটাই গহনা দেখালে এনেকুৱা ধুনীয়া ধুনীয়া গহনা লৈ থাকিম আনি থাকিম আৰু আপোনালোকে চাব বিচাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব আপোনালোকৰ চিনাকিসকলক যাতে সকলোৱে ছাবস্ক্ৰাইব কৰিব ভিডিঅ' চাই আৰু বাকী যিসকলে ধুনীয়া ধুনীয়া কমেণ্ট দি মোক উৎসাহিত কৰিছে চ' আপোনালোকক ধন্যবাদ আৰু যিসকলে লাইক কৰিছে শ্বেয়াৰ কৰিছে বহুত বহুত ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰিছোঁ